নমস্কাৰ তোমালোকক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেলটোলৈ আজি আমি আলোচনা কৰিম দ্বিঘাত সমীকৰণৰ অনুশীলনী 4.2 ৰ প্ৰথম প্ৰশ্নটো চোৱা কি দিছে যে তলত দিয়ে দ্বিঘাত সমীকৰণ কিছুমান দিয়া আছে তাৰে মূল মানে কি সমাধান উলিয়াব দিছে কি পদ্ধতিৰে উৎপাদকীকৰণ পদ্ধতি মানে ফ্যাক্টৰাইজেশন ঠিক আছে এতিয়া চোৱা ইয়াত প্ৰথমটো দিয়া আছে x² - 3x - 10 0 এতিয়া আমি ফ্যাক্টরাইজেশন করা শিকি আইছো বা শিকাইছো মই তোমালোকৰ পলিনোমিয়াল চেপ্টাৰৰ সেকেন্ড পার্টটো চাবা তোমালোকে তাত শর্ট ট্ৰিক্স এটাও শিকাই দিছো আমি যিমান ডাঙৰ সংখ্যা নহক হেতু কেনেকে ফ্যাক্টরাইজ কৰিব লাগে হেতু শিকাই দিছো তোমালোকে এটো চাই লবা ঠিক আছে এতিয়া সব তথাপিতো অলপ কৈ দিছো ইয়াত যেটো থাকে x² মানে স্কয়ার যেটো চলক থাকে হেতুৰ আগত যেটো হল থাকে হেতুৰে কি লাষ্টত যেটো কনস্ট্যান্ট থাকে ধ্ৰুবক থাকে হেতু পূৰণ কৰিব লাগে সো ইয়াত 1 আছে 1 এৰে 10 ক পূৰণ কৰিলে কিমান হ'ব সো 10 1 হয়নে এতিয়া সো এইটো কি কৰিব লাগে যেৰে হৰণ যায় পৰি গৈ থাকিব লাগে ঠিক আছে সো 2 ৰে যাব প্ৰথমতে 5 বাৰ আৰু হেতুৰে এইটো হৰণ কৰি পূৰণ কৰিব লাগে ঠিক আছে নেক্সট আৰু যাবনে আৰু কি 5 এৰে যাব 5 এৰে 1 বাৰ যাব তেতিয়া এইটো হ'ব এতিয়া চোৱা আমাৰ পাব লাগে কিমান 3 সো এইটোৰ পৰা আমি পাম ঠিক আছে সো এতিয়া চোৱা আমি গম পাই গলো এইটো কিমানত ভাঙিব লাগিব 5 - 2x - 10 = 0 সো x² - 5x + 2x কাৰণ চোৱা এইটো মাইনাস কি হৈ যাব প্লাস হৈ যাব = 0 সো এইটো x - 5 আৰু এইটো ইয়াৰ পৰা 2 কমন ললে x - 5 ঠিক আছে সো এইটো x - 5 x + 2 = 0 সো এতিয়া চোৱা এতে কি এইটো = 0 হ'ব লাগিব বা এইটো = 0 হ'ব লাগিব কাৰণ দুটা সংখ্যাৰ পূৰণফল কেতিয়া 0 হ'ব হয় ইয়াৰে এটা নিশ্চয় 0 হ'ব লাগিব সো ইয়াত লিখিম আমি সো x - 5 = 0 বা হয় এইটো = 0 হ'ব লাগিব সেই কাৰণে আমি এইটো লিখো ঠিক আছে বাটো এই কাৰণে লিখো যে দুটা সংখ্যাৰ পূৰণফল কেতিয়া 0 হ'ব যেতিয়া ইয়াৰে এটা 0 হয় বা দুটাও 0 হ'ব পাৰে সো এটা হ'বই লাগিব ঠিক আছে সো এইটো কৰিম সো ইয়াৰ পৰা কিমান পালো 5 আৰু ইয়াৰ পৰা কিমান পালো x - 2 সো এটাকে নিৰ্ণয় মূল দুটা হ'ল 5 আৰু মাইনাস ঠিক আছে বা কি দিয়া আছে 2x² + x - 6 এতিয়া চোৱা এইটোৰে এইটো হৰণ কৰি ললে কিমান পালো 12 12 সো এইটো ভাঙি যোৱা এতিয়া 12 আর কিমান হ'ব 2 ৰে যাব 6 বাৰ এইটো 2 হ'ব ঠিক আছে নেক্সট আকৌ 2 ৰে যাব 3 বাৰ ঠিক আছে কিমান হ'ব 4 আৰু যাবনে এইটো না যায় ঠিক আছে এতিয়া সো আমি ইয়াত পৰা পাই গলো কিমান পাব লাগে 1 পাব লাগে সো কোনটোৰ পৰা পাম এইটোৰ পৰা 4 বিয়োগ 3 ৰ পৰা সো 4 বিয়োগ 3 ঠিক আছে এইটো ভাঙি দিলো এতিয়া চোৱা আৰু এটা কথা কৈ দিউ যে চিনৰ সংখ্যা চোৱা ইয়াত মাইনাস এটা ওলাই আছে প্লাস দুটা আছে চোৱা এইটো প্লাস সো ইয়াত এটা মাইনাস আহিবই লাগিব ঠিক আছে কিয় যে মাইনাস আৰু প্লাসৰ সংখ্যা সমান হ'ব লাগে হয় গোটেই কেইটা প্লাস হ'ব লাগিব নহলে গোটেই মাইনাস হ'ব লাগিব নহলে দুটা হ'ব লাগিব ঠিক আছে এইটো মনত ৰাখিবা বুজি পাইছানে সো এইটো কমন ললো লোৱাৰ পিছত এইখিনি পালো ওকে 3 নম্বৰটো চোৱা ৰুটত থাকা কাৰণে তোমালোকে টান বুলি ভাবি লব পাৰা কিন্তু একো নাই এটো একেবাৰে সহজ চোৱা আমাৰ একে নিয়ম ঠিক আছে সেই নিয়মে ফলো কৰি সো x² ৰ আগত থকা হলটোৰে ধ্ৰুবকটো পূৰণ কৰিম ইয়াত চোৱা √2 আছে ইয়াত 5 √2 আছে সো পূৰণ কৰিলে কি হ'ব চোৱা √2 * √2 কি হৈ যাব দুটা ৰুট একে সংখ্যা পূৰণ হলে কি হয় √2 গুচি যাব সো 2 হ'ব * 5 সো কিমান পালো 10 টো কেতিয়া ভাঙি দিয়া 10 1 ললো ঠিক আছে 2 ৰে হৰণ যাব সো 5 বাৰ 2 টিৰে এইটো পূৰণ কৰিলো 2 নেক্সট 5 এৰে এইবাৰ এইটো চোৱা এতিয়া আমি কোনটোৰ পৰা পাম চোৱা এইটোৰ পৰা পাম কাৰণ 7 লাগে আমাক 5 + 2 সো এইটো ঠিক আছে এইখিনি কৰি আহিলে এটা আইকিনে এইটো পালো হ'ব ওকে এই 4 নম্বৰ প্ৰশ্নটো চাবা 2x² - x + 1/8 = 0 ঠিক আছে এই প্ৰশ্নটো মোক কেইদিনমান আগতে কৰি দিব দিছিল মই কৰি দিব পাৰা নাছিলো সো আজি দিছো চোৱা 2x² - x + 1/8 = 0 এতিয়া চোৱা যদি এনেকুৱা ভগ্নাংশত থাকে তেতিয়া সদায় কি কৰিবা
ধৰা ইয়াত তো এটাই আছে সো লখাগু লৈ কিনে হেইটোৰে পূৰণ কৰি দিবা সো ইয়াত 8 আছে সো 8 এৰে মই গোটেই বিলাকক পূৰণ কৰি দিছো এতিয়া সব প্ৰথম কাৰণে তোমালোকক এইটো মই দেখাই দিছো নেক্সট টাইম কৰিলে মই ডাইৰেক্ট পূৰণ কৰি দিম ঠিক আছে এতিয়া সব 8 এৰে পূৰণ কৰিলে এইটো কিমান হ'ব 16x² এইটো 8 হ'ব আৰু এইটো 8 কেনসেল যাব 1 হ'ব এতিয়া সব এতিয়া আগৰ নিয়ম ফ্যাক্টৰাইজেচন সো এইটোৰে এইটো পূৰণ কৰিলে কিমান পাম 16 ক ভাঙিব লাগে ভাঙিলে কিমান পাম 4 plus 4 कारण क्या 4 into 4 किमान 16 so 8 पाबो লাগিলে 4 plus 4 হ'ব লাগিব so এতিয়া সো এনেও সো ইয়াত মাইনাস আইছে যে এতে এটা মাইনাস আইবই লাগিব so সো ইয়াত সো দুটা মাইনাস হৈছে সমান সমান হৈছে so এইটো ফ্যাক্টৰাইজ কৰিলে এইটো আৰু এতিয়া সো কোনোবা কবাৰে যে দুটা মূল একে ওলাল সো ইয়াৰ কাৰণে তোমালোকে পলিনোমিয়াল চেপ্টাৰৰ প্ৰথম পাৰ্টটো চাই লবা ঠিক আছে ওকে এতিয়া সো 7 নম্বৰটো মই দুটা স্কিপ কৰিছো সেই দুটা তোমালোকে নিজে চেষ্টা কৰিবা পাৰিবাই একো নাই একেবাৰে সহজ হয় এতিয়া সো মই অলপ ডাঙৰ সংখ্যা লৈছো কিমান আছে সোৱা x² - 10x - 96 এতিয়া সো মই যেটো নিয়ম আগতে শিকাইছো সেই নিয়মটো তোমালোকৰ এই ফ্যাক্টৰাইজেচন কৰাত একেবাৰে অসুবিধা নহয় ঠিক আছে ফুলৱাৰ কোনো কি না থাকে আশা না থাকে ঠিক আছে এতিয়া সো 96 আৰু মই 1 লৈছো এতিয়া 2 ৰে হৰণ যায় 48 2 হ'ব ঠিক আছে এইটো হৰণ কৰিলে এইটো পূৰণ হ'ব সো এইটো 2 ৰে আকৌ হৰণ যায় 24 এইটো পূৰণ কৰিলে 4 আকৌ এইটো তাৰ পিছত সো 2 ৰে আকৌ যায় 6 এইটো 2 ৰে না যায় এবাৰ 3 ৰে কৰি 37 আৰু 3 ৰে কৰিছো এইটো এতিয়া সো এইকেটাৰ ভিতৰত কোনবা এটা তুমি পাবাই ঠিক আছে এতিয়া সো এইটোত পাম আমি কি পাব লাগে 10 পাব লাগে 16 ৰ পৰা 6 বিয়োগ কৰিলে কিমান পাম 10 এতিয়া সো ইয়াত আকৌ সো মাইনাস দুটা আছে প্লাস এটা আছে সো প্লাস এটা ওলাবই লাগিব এইটো মনত ৰাখিবা সো এতিয়া এইটো মাইনাস হ'ব এইটো মাইনাস মাইনাস কি হৈ যাব প্লাস সো বাকিখিনি একে ঠিক আছে 8 নম্বৰটো সো কি দিয়া আছে √3x² + 10x + 7√3 এতিয়া সো নিয়ম আগৰ দৰে ঠিক আছে x² ৰ যেটো হগ আছে হেইটোৰে ধ্ৰুব কনস্ট্যান্টক আমি পূৰণ কৰিম ঠিক আছে √3 * 7√3 so √3 কিমান হ'ব 3 * 7 so 21 to ব্ৰেক কৰিলো so 3 ৰে যাব কিমান 7 টাইম আৰু এটো কিন্তু হ'ব 3 আৰু 7 ৰে যাব 1 টাইম আৰু এটো 21 এতিয়া সো আমি পাব লাগে কিমান 10 পাব লাগিলে কিমান হ'ব 73 ঠিক আছে 73 লৈছো এতিয়া সো প্ৰথম এইটো হৈ গল √3x² + 7x + 3x + 7√3 = 0 এতিয়া সো ইয়াৰ পৰা কিবা কমন আহিবনে একো নাই বাকি x আহিব ঠিক আছে বাকি সংখ্যা একো নাহে ঠিক আছে সো এইটো হ'ব নেক্সট ইয়াৰ পৰা সো ইয়াত 3 আছে ইয়াত √3 সো √3 এটা কমন আহিব ঠিক আছে √3 কমন আহিলে কি পাবা √3x + 7 পাবা ঠিক আছে এইখিনি হৈ গল সো ওকে প্ৰশ্নটো সো কি দিয়া আছে x² + 2√2x + 2 এতিয়া সো ইয়াত কিমান আছে 1 আছে 1 এৰে 2 কিন্তু কৰিলে 2 এ পাম এতিয়া 2 তোৰ আমি কি উলিয়াব লাগে উৎপাদক উলিয়াব লাগে সো 2 উৎপাদক কি √2 * √2 1 * 2 হয় ঠিক আছে এতিয়া সো কাৰণ আমাৰ ইয়াতে আছে কি দুটা √2 আছে সো দুটা √2 কেতিয়া পাম √2 * √2 কৰিলে আমি 2 পাম আৰু ইয়া দুটা যোগ কৰিলে কি পাম দুটা √2 পাম সো এটো ভাঙি দিলু ঠিক আছে ভাঙি দিয়াৰ পিছত এটো কমন এটো ঠিক আছে হ'ব এতিয়া সো এক নম্বৰ প্ৰশ্নটোৰ একেবাৰে শেষৰটো প্ৰশ্ন ঠিক আছে কি দি আছে 14x + 5 - 3x² সো 14x + 5 - 3x² মই আগতে কৈছো কি ঘাতটো সদায় মিলাই লব লাগে সো মিলাই ললে এইটো আগত আহিব -3x² + 14x + 5 = 0 এতিয়া সো প্ৰথমটোৱে যদি মাইনাস থাকে আমাৰ অসুবিধা অলপ মানে বেয়া লাগে ন সো এইটো আমি কি কৰিলাম পজিটিভ কৰিলাম সদায় ঠিক আছে সো মই কি কৰিলো -1 এৰে সবকে ইনটু কৰি দিলো এইটো প্লাস হৈ যাব এইটো মাইনাস হ'ব এইটো মাইনাস হ'ব এতিয়া কিন্তু এটা মনত ৰাখিবা এইটো কিহৰ কাৰণে কৰিব পাৰিছো আমাৰ ইকুৱেল মানে কি ইকুৱেল 0 থাকা কাৰণে মই কাৰণ -1 এৰে ইফালে সবকে পূৰণ কৰি দিছো ইফালে কৰিলে ইফালেও কৰিব লাগিব সো ইয়াত 0 আছে যেহেতু 0 হৈ যাব ইফালে কিবা নাম্বাৰছ থাকা হলে হেতুকো কৰিব লাগিল ঠিক আছে গটিকে এইটো অকল সমীকৰণৰ ক্ষেত্ৰতে প্ৰযোজ্য হয় ঠিক আছে বহুতে কি কৰে কেতিয়াবা বহুপদ বিলাক যে আছে বহুপদ বিলাকতো এই মাইনাস এৰে ইনটু কৰি দিয়ে তেতিয়া কিন্তু নহব ঠিক আছে এইটোতে হ'ব ঠিক আছে সমীকৰণত হ'ব সো এইটো কৰিলে এতিয়া 3 * 5 হলে কিমান হ'ব 15 সো 15 ক ব্ৰেক কৰা কিমান 15 * 1 কাৰণ 14 পাব লাগিলে আমাক এইটোৱে লাগিব ঠিক আছে সো এইটোৱে ফাইনাল এইটো ঠিক আছে ওকে নম্বৰ প্ৰশ্নটো চাবা কি দিয়া আছে দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি 27 আৰু গুণফল 182
তাৰ মানে সমষ্টি মানে হৈছে যোগফল আৰু গুণফল মানে হৈছে পূৰণফল ঠিক আছে এতিয়া চোৱা মই এটা সংখ্যা ধৰি ললো ধৰা হল এটা সংখ্যা x সো আনটো সংখ্যা কিমান হ'ব 27 বিয়োগ x ধৰি লোৱা তোমাৰ তাতে 10 টকা আছে ঠিক আছে মানে কি মুঠ 10 টকা আছে তাৰে এখন 5 টকা আনখন কিমান হ'ব লাগিব কেনেকে উলিয়াম এখন যদি 5 টকা হয় আনখন কিমান হ'ব ইয়াৰ পৰা বিয়োগ ঠিক আছে সো কিমান হ'ব 5 হ'ব বুজি পাইছা ওকে ইয়াতে একে সো যোগফল কিমান কৈছে দুটাৰ যোগফল হৈছে 27 সো এটা যদি x হয় আনটো কিমান হ'ব 27 - x ওকে এতিয়া চোৱা প্ৰশ্নমতে কি কৈছে ইহত সংখ্যা দুটাৰ পূৰণফল কিমান 182 সো x * 27 - x = কিমান 182 সো এটো পূৰণ কৰি দিলে এটো পূৰণ কৰিলে 27x - x স্কয়ার - 182 = 0 নেক্সট এতিয়া চোৱা স্কয়ারটো আগত আনিলো ই মাইনাস আছে এটো ইয়াত ঠিক আছে মই কি কৈছিল প্লাস কৰি লম সো প্লাস কৰি ললে মাইনাসেৰে পূৰণ কৰি দিলো ঠিক আছে যাৰ যি চিন আছে এইবিলাক চেঞ্জ হৈ যাব এতিয়া চোৱা 182 এটো এটা ডাঙৰ সংখ্যা সো আমি এইটো নিয়মেৰে ভাঙিম ঠিক আছে ভাঙিলে ইয়াত ভুল হোৱাৰ কোনো কথাই নাথাকে ঠিক আছে সো 2 ৰে যায় 91 আৰু 2 হ'ব নেক্সট এটো কিমান হ'ব 7 ৰে যায় 7 ৰে কিমান বাৰ যাব 13 বাৰ আৰু এটো 7 ৰে পূৰণ কিমান হ'ব 14 হ'ব এতিয়া চোৱা এইটোৰ পৰা আমি পাই গলো এই দুটাৰ যোগফল কিমান 27 সো 27 পাবলে এইটো ভাঙিলো এইটো এতিয়া চোৱা মই ইয়াত কি পালো চোৱা এটা 14 পাইছো এটা 13 পাইছো সো যদি 14 হয় নেক্সট টু কিমান হ'ব 13 হ'ব কাৰণ 27 - 14 সো 13 হ'ব সো মই ইয়াত দুবাৰ লিখিছো কিয় লিখিছো যে x ৰ মান দুটা ওলাইছে সেই কাৰণে নাইবা বুলি লিখিছো যদি 13 হয় পিছৰটো 14 হ'ব আৰু যদি আগৰটো 14 হয় তেতিয়া পিছৰটো 13 হ'ব ঠিক আছে ও কি দিছে দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 365 সো ক্ৰমিক সংখ্যা কৈছো সো আগৰ ভিডিওটো চালে গম পাবা তোমালোকে ক্ৰমিক সংখ্যা ভালদৰে কোৱা হৈছে সো এটা যদি x হয় আনটো কিমান হ'ব x + 1 কিন্তু ইয়াত কি কৈছে যোগাত্মক বুলি কৈছে মানে ঋণাত্মক হ'ব নোৱাৰে ঠিক আছে সো ইহতৰ বৰ্গৰ যোগফল বৰ্গ মানে কি স্কয়াৰ সো এইটোৰ স্কয়াৰ আৰু এইটোৰ স্কয়াৰ যোগ কৰিলে কিমান পাম 365 সো এতিয়া চোৱা এইটো a + b ফৰ্মত পৰিছে ব্ৰেক কৰি দিছো a² + 2ab + b² হেতু ফৰ্মত ভাঙি দিছো এইটো ইফালে লৈ আহিছো মাইনাস হৈছে সো এতিয়া চোৱা এইটো দুটা x² হৈ গল এইটো 2x এইটো চোৱা +1 এইটো -365 সো এইটো হ'ব কিমান 364 সো এতিয়া চোৱা যদি গতে কেইটা এটা কিবা সংখ্যাৰে হৰণ যায় ঠিক আছে সাধাৰণ উৎপাদকৰে হৰণ যায় তেতিয়া হলে হৰণ কৰি দিবা সো ইয়াত 2 ৰে হৰণ যায় গতেকে মই এইটো 2 ৰে হৰণ কৰি দিছো এই গতে কেইটা 2 ৰে হৰণ কৰিলে 2 টো নহোৱা হ'ব এইটো নহোৱা হ'ব এইটো কৰিলে 182 এতিয়া চোৱা 182 অলপ আগতে আগৰ প্ৰশ্নটোত ভাঙি আহিছো গতিকে মই ইয়াত আৰু ভাঙি দেখাই থকা নাই সো কিমান পাম এক পাব লাগিলে কিমান হ'ব 14 আৰু 13 হ'ব লাগিব ঠিক আছে সো এইটো ভাঙিলো ভাঙাৰ পিছত চোৱা এইটো কি পালো x + 14 x - 13 = 0 সো এইটো পালো এতিয়া চোৱা এইটো কিমান পালো -14 এইটো গ্ৰহণযোগ্য নহয় কিয় নহয় যে আমাক কৈছে কি যোগাত্মক সংখ্যা সো যোগাত্মক মানে কি ধনাত্মক হ'ব লাগিব গতিকে এইটো নহব ঠিক আছে গতিকে आंसर এইটো হ'ব এতিয়া চাবা যদি এটা x হয় আনটো কিমান হ'ব x + 4 x + 1 তাৰ মানে কি 13 ৰ লগত 1 যোগ কৰিলে কিমান পাম 14 সো এইটো 5 নম্বৰ প্ৰশ্নটো চোৱা কি দিছে এটা সমকোণী ত্ৰিভুজৰ উচ্চতা ইয়াত ভূমিতকৈ 7 সেন্টিমিটাৰ কম যদি অতিভুজটো 13 সেন্টিমিটাৰ অইন দুটা ভাগ মানে ভূমি আৰু উচ্চতা উলিয়াব দিছে সো মই চিত্ৰটো আঁকি লৈছো চোৱা সো ভূমিটো ধৰি ললো আমি x সো উচ্চতা কিমান হ'ব ভূমিত কৰি 7 কম বুলি কৈছে সো কম মানে কিমান x - 7 ঠিক আছে সো এইটো এতিয়া চোৱা এইটো ধৰি ললো আমি এতিয়া পাইথাগোৰাছৰ উপপাদ্য মতে কি পাও আমি মনত আছে নে উপপাদ্যটো কি আছিল ভূমি স্কয়াৰ + উচ্চতা স্কয়াৰ সমান কি অতিভুজ স্কয়াৰ সো এইটো আছিল পাইথাগোৰাছৰ উপপাদ্য মই লিখি দিছো সো এতিয়া ভূমি মানে কিমান x আৰু উচ্চতা মানে x - 7 হোল স্কয়াৰ সো এতিয়া এইটো হোল স্কয়াৰটো মানে কি এইটো ভাঙি দিলো ভাঙি দিয়াৰ পিছত এইটো আৰু 13 ক হোল স্কয়াৰ কৰিলে কিমান পাম সো 169 ঠিক আছে এতিয়া চোৱা এইটো 2x² এইটো 14 হল এইটো 49 এইটো ইফালে আনিলে মাইনাস হ'ব এতিয়া চোৱা এইটো 49 প্লাস এইটো মাইনাস সো কিমান হল 120 হল সো 2 ৰে সবকে হৰণ যায় সো হৰণ কৰি দিছো ঠিক আছে হৰণ কৰি দিয়াৰ পিছত চোৱা এতিয়া 60 টো ভাঙিব লাগে 60 ভাঙিব লাগিলে চোৱা 60 1 এনেকে লোৱা সো 2 ৰে কেইবাৰ যাব 2 ৰে এইটো কেইবাৰ যাব পা 30 এইটো 2 এইটো কেইবাৰ 15 হয়নে এইটো 3 2 ৰে কৰিছো সো এইটো 4 ঠিক আছে সো 3 ৰে যাব কেইবাৰ যাব 5 বাৰ এইটো 12 ঠিক আছে
এতিয়া চোৱা আমি পাই গ'লে এইটো কিমান পাব লাগে 7 পাব লাগে কোনটোৰ পৰা পাম 12 আৰু 5 ৰ পৰা সো এইটো ভাঙি দিলো এইটো পালো এতিয়া চোৱা এইটো কিমান পাইছো x + 5 = 0 সো এইটো কিমান হ'ব মাইনাস তো হবই নোৱাৰে উচ্চতা বা দিক এটা মাইনাস হ'ব নেকি সো হবই নোৱাৰে এইটো গ্ৰহণযোগ্য নহয় গতিকে সমকোণী ত্ৰিভুজটোৰ ভূমি কিমান 12 সেন্টিমিটাৰ আৰু উচ্চতা কিমান হ'ব ইয়াত বহাই দিয়া 12 - 7 সমান কিমান পাম 5 সেন্টিমিটাৰ ঠিক আছে ওকে সো অনুশীলনী 4.2 শেষৰটো প্ৰশ্ন কি দিয়া আছে যে এটা কুটিৰ শিল্পত সেই দিনা এদিনৰ কথা কৈছে যে উৎপাদিত বস্তুৰ সংখ্যা যিমান আৰু উৎপাদন প্ৰতিটো বস্তুৰ উৎপাদন খৰচ কিমান দুগুণতকৈ 3 বেছি বুলি কৈছে ঠিক আছে মই ধৰি ললো কি যে সেই দিনা উৎপাদিত বস্তুৰ সংখ্যা হৈছে x সো খৰচ কিমান হ'ব দুগুণতকৈ 3 বেছি সো x ৰ দুগুণ + 3 ইমান টকা প্ৰতিটোৰ খৰচ এতিয়া চোৱা সো আমাৰ মুঠ বস্তু কিমান হৈছে মুঠ খৰচ কিমান হৈছে 90 টকা দিয়া আছে এতিয়া চোৱা এইটো কেনেকৈ হয় ঠিক আছে ধৰি লোৱা তুমি দোকানত গৈছা যাই কৈছা যে মোক 5 টকীয়া কলম 10টা লাগে সো 5 টকীয়া কলম 10টা ললে তুমি কিমান দিব লাগিব 50 টকা ইয়াতো একে ধৰি লোৱা তুমি কলম আনিব গৈছিলা কিমান 5টা সাপোজ আৰু এটা দাম হৈছে কিমান 10 টকা সো কিমান হ'ব এইটো পূৰণ কৰিলে মুঠ খৰচটো পাম ইয়াতো একে ঠিক আছে সো বস্তু উৎপাদন হৈছে ইমান প্ৰতিটোৰ খৰচ ইমান সো মুঠ ইমান সো এইটো ভাঙি দিলো দিয়াৰ পিছত এইটো চোৱা 90 এতিয়া চোৱা এইটো 2x² ৰ আগত কি আছে 2 আছে 2 টোৰা 90 পূৰণ কৰিলে কি পাম 180 টো ভাঙিলো ভাঙোতে কিমান পালো এইটো চোৱা 15 আৰু 12 ললে আমি 3 পাম ঠিক আছে সো ভাঙি দিলো সো ইয়াৰ পৰা এইটো চোৱা এইটো কি ওলাইছে মাইনাস ওলালে এইটো কি গ্ৰহণযোগ্য হ'বনে বস্তুৰ সংখ্যা মাইনাসত ওলাব পাৰিব নেকি নোৱাৰে সো এইটো গ্ৰহণযোগ্য নহয় ঠিক আছে সো মুঠ সংখ্যা কিমান হ'ল 6টা 6 যদি হয় ইয়াত বহাই দিয়া মুঠ খৰচ কিমান হ'ব 2 6 * 12 + 3 সমান কিমান হ'ল 15 টকা এইটোৱে ঠিক আছে আমাৰ অনুশীলনীটো ইয়াতে সমাপ্ত হ'ল ধন্যবাদ নেক্সট তোমালোকক লগ পাম বৰ্গ সম্পূৰণ পদ্ধতিত ওকে